অলপ ভালপোৱা কাহিনী টাইপৰ অলপ মানে ভিডিঅ'টো হ'ব। চ' অলপ ভালপোৱা কাহিনী ছিষ্টেমৰ হ'ব আৰু তাৰমানে ভিডিঅ'টো। আৰু তাৰমানে ভাল পোৱাটো আচলতে ভালপোৱা কেনেধৰণে হয় আচলতে তেনেকুৱা ছিষ্টেমত অকণমান মানে ভিডিঅ'টো হ'ব আৰু দেই। চ' মই এতিয়া ধৰি লওক 18 বছৰ 19 বছৰ চলি আছে, মই একদম পূৰা ভৰা জীৱন। চ' তেনেকৈ এজনী ছোৱালী 17 বছৰৰ পৰা 18 বছৰলৈকে এটা একদম ভৰা জীৱন, একদম ৰমচমীয়া গাভৰু হৈ থাকে, টুপটুপীয়া, হয়নে? তেনেকুৱা ধৰণৰ এটা মানে কাহিনী ক'বলৈ লৈছোঁ। মোৰ 19 বছৰ 6 মাহ চলি আছে, ছোৱালীজনী 17 বছৰ 4 মাহ চলি আছে। তেনেকুৱা এটা বয়সৰ প্ৰেম কাহিনী। চ' ল'ৰাটোৱে ক'লে ছোৱালীজনীক, জান তোমাক ভাল লাগিছে। জানো, মই হ'লে ভালপোৱা চিনি নাপাওঁ, ছোৱালীজনীয়ে তেনেকৈ ক'লে। চ' তেনেকৈ গ'ল আৰু প্ৰথম দিনাখন। দ্বিতীয় দিনাখন আকৌ লগ পাইছে আৰু জান মই তোমাক ভাল পাব বিচাৰিছোঁ। ল'ৰাটোৱে তেনেকৈ ক'লে ছোৱালীজনীক, জান মই তোমাক ভাল পাব বিচাৰিছোঁ। চ' ছোৱালীজনীয়ে ক'লে, তোমালোকে ছোৱালী দেখিলে ভাল পাব বিচৰা, ভাবা যে ভালপোৱাটো ইজনে সিজনক দেখাৰ লগে লগে ভালপোৱা হৈ যাব বা প্ৰেম হৈ যাব বা প্ৰেম জাগিব। এটা ল'ৰাই এজনী ছোৱালী দেখাৰ লগে লগে যে প্ৰেম হৈ যাব পাৰে, চ' প্ৰেম জাগিব পাৰে, চ' ভাল পাওঁ মই তোমাক জান ভাল পাওঁ, আই লাভ ইউ বুলি কৈ দিব পাৰে, সেইটো কোৱাটো আচলতে একো ডাঙৰ কথা নহয়। চ' যিটো নেকি এজনী ছোৱালীক ভাল পোৱাৰ আগতে মোৰ ভাগৰ চৰিত্ৰটো, মোৰ ভাগৰ কেৰেক্টাৰটো, মোৰ ভাগৰ পৰিয়াল ফেমিলি কেনেকুৱা অৱস্থা পাতি, চ' মোৰ আচলতে কাম কি, সেইটোক লৈহে ছোৱালীজনীক ভাল পাবলৈ পাৰি। কাৰণ কেলৈ এজনী ছোৱালীক ভাল পাই দিয়া, ভাল পাওঁ বুলি ক'বলৈ বেছি দেৰি নহয় বা বেছি দেৰি নালাগে, বেছি ডাঙৰ কথা নহয়। কিন্তু ভাল পাই আকৌ এদিন নিজৰ পত্নী হিচাপে শিৰত সেন্দুৰকণ দি, বকুল ফুলৰ মালা পিন্ধাই ৰাইজৰ আগত সাক্ষী কৰি, ৰাইজৰ আশীৰ্বাদ লৈ যিদিনাখন নিজৰ কৰি আনিম, সেইদিনাখনহে মানে গম পাম আৰু যে আচলতে ভালপোৱাটো কেনেকুৱা এটা কাহিনী বা ভালপোৱাটো এটা কেনেকুৱা ছিষ্টেম, তাকে লৈ মানে অলপ সাজিছোঁ। যদি কিবা ভুল ভ্ৰান্তি হ'ব পাৰে আৰু মাফ কৰি দিব। চ' ভিডিঅ'টো নিশ্চয় চাব।